হাই ফ্ৰেণ্ডছ, মই সন্ধ্যা। আজি আপোনালোকৰ ওচৰলৈ ধনতেৰাছ পূজাৰ বিষয়ে কিছু কথা লৈ আহিছোঁ। যিহেতু ধনতেৰাছ পূজা ওচৰ চাপি আহিছে, তো সেই ধনতেৰাছৰ কিছুমান জানিবলগীয়া কথা লৈ আহিছোঁ। ধনতেৰাছ পূজাৰ কথা আমাৰ অসমত খুবেই কম জনাজাত। এইটো নেপাল ছাইডত পৰা আহিছে। তো আমাৰ অসমত বহুত মানুহে এতিয়াও ধনতেৰাছৰ কথা নাজানে। তো এইটো দিনত ভগৱান ধনৱন্তৰীৰ জন্ম হৈছিল। তো সেই ধনতেৰাছ পূজা হিচাপত মনা যায় আৰু এইটো সদায় দেৱালীৰ আগত পূজাটো পতা যায়। দেৱালীৰ 2-3 দিন আগত। এইবাৰ আপোনাৰ 5 নৱেম্বৰ তাৰিখে হ'ব ধনতেৰাছ আৰু 7 তাৰিখে দীপাৱলী হ'ব। আৰু এই দিনটোত আপোনাৰ লক্ষ্মী, গণেশ, কুবেৰ পূজা কৰা যায়। যেনেদৰে লক্ষ্মী পূজা কৰা যায় সেই তেনেদৰে লক্ষ্মী পূজা এই দিনটোত কৰে। কুবেৰ পূজা কৰে, যিহেতু কুবেৰ ধনৰ বুলি মনা যায়। আৰু এই দিনটোত আপোনাৰ বহুত মানুহে বাচন বৰ্তন, সোণ ৰূপ এনেকুৱা কিছুমান বস্তু কিনে। ঘৰত লাগতিয়াল কিছুমান বস্তু, ষ্টীলৰ বস্তু, আপোনাৰ পিতল, এইবিলাক বস্তু কিনে। সোণ ৰূপ কিনে। যিবিলাকে সোণ ৰূপ কিনিব নোৱাৰে সেইবিলাকে আপোনাৰ ষ্টীলৰ এনেকুৱা কিছুমান বস্তু কিনে, ধাতু। তাৰপিছত আৰু আপোনাৰ এইটো ধনতেৰাছ দিনত আপুনি পূজাৰ থালি কিনিব পাৰে। যদি আপোনাৰ মন্দিৰত কিবা বস্তু লগা হৈ আছে সেই দিনটোত কিনিব পাৰে। আৰু এই দিনটোত ঝাৰু কিনাটো খুবেই প্ৰয়োজন, কাৰণ লক্ষ্মীৰ বস্তু ঝাৰু হয়। তো ঝাৰু কিনাটো খুবেই প্ৰয়োজন। লগতে গোটা ধনিয়াটো কিনিব লাগে। তাৰপিছত নিমখটো কিনিব লাগে। এই 3টা বস্তু কিনিলেও হয়, বাকী যদি বাচন বৰ্তন নিকিনে। তো আজি আৰু এটা কথা, লোহা আপুনি কেতিয়াও নিকিনিব। লোহাটো বহুতেই বেয়া। তো যদি আপুনি এইটো ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।